মানে মোৰ মানে হোমষ্টে লোৱাৰ কাৰণে পকেটত পইচা নাই। ভাবিছোঁ তোমাৰ কলিজাতে থাকি দিওঁ আৰু আজি ৰাতিটো। यार ये कितनी औसम है মই আপোনাক ভাল পাওঁ ओह আৰু यार মই আপোনাৰ মাৰ বোৱাৰী হ'ব বিচাৰোঁ। চিৰিয়াছলি? বাইদেউ মই আজি ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ হা। এটা মানে সৰুকৈ হেল্প লাগিছিল, তোমালোকে কৰিবানে? কি হেল্প হয়? আৰু মই শুনা পাই থাকোঁ দেই হেণ্ডিক গাৰ্লছ কলেজৰ ছোৱালীবিলাকে মানে মানুহক হেল্প কৰি ভাল পায় আৰু ল'ৰাবিলাকক বেছিকৈ হেল্প কৰে। ত' এইফালে ৰখি দিছে আৰু বাইদেউ তোমাৰ নাম ৰাজলক্ষী দাস। কি নাম? ৰাজলক্ষী দাস। ৰাজলক্ষী। ত' মই মৰমতে লক্ষী বুলি মাতিব পাৰোঁ আৰু নে কি? হাই লক্ষী। চহাই কলিজাসকল আপোনালোক সকলোকে মোৰ ধমাকেদাৰ ফ্ৰেছ প্ৰেংক ভিডিঅ' এটাৰ মাজলৈ স্বাগতম জনাইছোঁ। ত' কলিজাসকল আজি আছোঁ আমি গুৱাহাটী, এইফালে আছে দীঘলী পুখুৰী আৰু আমাৰ পিছফালে আছে হেণ্ডিক গাৰ্লছ কলেজ। ত' ইয়াত ধুনীয়াকৈ এটা আজি ফ্লাৰ্টিং ভিডিঅ' শ্বুট কৰিব ট্ৰাই কৰিম। কেনেকুৱা কি হয় গম নাপাওঁ, আজি ফাৰ্ষ্ট টাইম গুৱাহাটীৰ পিনে আহিছোঁ প্ৰেংক ভিডিঅ' শ্বুট কৰিব। ত' কেনেকুৱা কি হয় গম নাপাওঁ। ত' বহুত ধুনীয়া ধুনীয়া ছোৱালীবিলাক আছে। ত' আমি ধুনীয়াকৈ এতিয়া অলপ ফ্লাৰ্ট কৰিব ট্ৰাই কৰিম, সেইটো আৰু। এক্সকিউজ মি। ত' ফোনত কথা পাতি আছে, জাষ্ট ট্ৰাই এটা মাৰিলোঁ। ত' এতিয়া আমি ধুনীয়াকৈ অলপমান আগপিনে যাম ফ্ৰণ্টৰ পিনে আৰু অলপমান প্ৰেংক কৰিব ট্ৰাই কৰিম ছোৱালীবিলাকৰ লগত। ত' লেটছ ষ্টাৰ্ট দা ভিডিঅ'। तो चलिए शुरू करते हैं। ত' কলিজাসকল এইফালে আমাৰ আছে হেণ্ডিক গাৰ্লছ কলেজ। ত' আজি ইয়াত আহিছোঁ, বহুত ধুনীয়া ধুনীয়া ছোৱালী লগ পাম। এক্সকিউজ মি, এক ছেকেণ্ড হ'ব নেকি? ত' লাজে কৰি দিয়ে আৰু। চ' এইপিনেও আছে ছোৱালীবিলাক। এক্সকিউজ মি। একচুৱেলি মই এইফালে ব্লগ কৰি আছোঁ হা, কমফৰ্টেবল নে? ओह यार ত' আমাৰ ব্লগত ধুনীয়াকৈ হাই কৰি দিয়া। কলিজাত মৰমেন আছে ত' এইফালে ধুনীয়াকৈ হাই কৰি দিছে আৰু। বাইদেউ তোমালোকৰ নাম? আৰ্জুমা। আৰ্জুমা। হাই আৰ্জুমা। ত' এইফালে আৰ্জুমাক লগ কৰিলোঁ। তোমাৰ নাম? পিহু। হাই পিহু। ত' এইফালে আৰ্জুমা আৰু পিহুক লগ পাই গ'লোঁ। বাইদেউ মই আজি ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ হা। এটা মানে সৰুকৈ হেল্প লাগিছিল, তোমালোকে কৰিবানে? কি হেল্প হয়? আৰু মই শুনা পাই থাকোঁ দেই হেণ্ডিক গাৰ্লছ কলেজৰ ছোৱালীবিলাকে মানে মানুহক হেল্প কৰি ভাল পায় আৰু ল'ৰাবিলাকক বেছিকৈ হেল্প কৰে। মানে মোৰ ওচৰত এখন লেটাৰ আছে হা, তোমালোকে হিন্দী পঢ়িব জানা চাগে। ত' মানে লেটাৰখন হিন্দীত আছে, মোক পঢ়াই শুনাই দিবানে? हाय हाय ত' এইফালে লেটাৰ আছে বহুকেইখনে আছে, মই এওঁলোকক এখন দি দিছোঁ, এইখন লেটাৰ লোৱা আৰু মোক অলপমান হেল্প কৰি দিয়া আৰু, যিহেতু মই হিন্দী পঢ়িব নাজানো। কি লিখা আছে? मैं आपका जीवन साथी बनना चाहती हूँ। কি লিখা আছে তাত? মই মানে বুজি নাপাওঁ দেই, তুমি অসমীয়াত ট্ৰান্সলেট কৰি দিয়া। কৈ দিয়া আকৌ। ত' এইফালে লাজে কৰি দিছে আৰু, কৈ দিয়া। প্ৰেমৰ পৰা গুচিয়ে গ'ল। এক্সকিউজ মি আৰ্জুমা, কি লিখা আছে তাত? কৈ দিয়া আকৌ। লাজে কৰি দিছে। কিনো লিখা আছে? মই একচুৱেলি পঢ়িব পৰা নাই দেই। লেটাৰখন দিব প্ৰায় এমাহে হ'ল, মই পঢ়িব পৰা নাই। ত' এইফালে ধুনীয়াকৈ কেলে কি লিখা আছে তাত? ইমান ক'ব নোৱাৰা, কিনো লিখা আছে তাত? লিখা আছে নোৱাৰো ক'ব। লিখা আছে নোৱাৰো ক'ব। কি ক'ব নোৱাৰা? আই লাভ ইউ। सुकून का नाम सुना है हाय हाय তেন্তে কি লিখা আছে? নকওঁ। নকওঁ বুলিয়ে কৈ দিছে আৰু। বাইদেউ তুমি ইয়াতে পঢ়ি আছা? অলপমান এইপিনে আহি যোৱা, তেতিয়া ধুনীয়াকৈ আমাৰ ফ্ৰেমত আহি যাবা। কি পঢ়ি আছা তুমি? BSc ফাৰ্ষ্ট চেম। BSc ফাৰ্ষ্ট চেম। বাইদেউ ইয়াত প্ৰেমৰ ছাবজেক্টটো আছেনে? কেলে? কাৰণ হেণ্ডিকৰ গাৰ্লছক কোনেও ডেট নকৰে ন। মই সেইকাৰণে আহি গ'লোঁ ন, বেলেগ নাহে যিহেতু। ইয়াত ল'ৰা এলাও নাই নেকি? ভাবিছিলোঁ এতিয়া ইয়াত এডমিশ্যন ল'ম, আৰ্জুমক সদায় লগ পাই থাকিম, কিন্তু ইয়াত বোলে ল'ৰা এলাওৱে নাই। এতিয়া তোমাক লগ পাব হ'লে আমি কি কৰিব লাগিব সদায়? আকৌ কৰিব নালাগে। তোমাক যে মোৰ লগ পাব মন আছে সদায়। এইফালে পিহু আমাৰ মানে চাইড লাগি গৈছে ফ্ৰেমৰ পৰা। ফ্ৰেমত থাকা আকৌ, তেতিয়াহে ভাল লাগিব ন, আমাৰ অডিয়েঞ্চে চাই ভাল পাব। ओह यार ত' পিহু মোক লেটাৰখন তুমি চিৰিয়াছলি পঢ়াই শুনাই নিদিলা, মোৰ বেয়া লাগিছে দেই। আমি ক'ব নোৱাৰিম। কেলে? কৈ দিয়া আকৌ, কি হ'ব ক'লে? নকওঁ নকওঁ। নকওঁ নকওঁ বুলি কৈ দিছে আৰু এবাৰ কোৱাচোন নকওঁ নকওঁ বুলি। নকওঁ। यार ये कितनी औसम है यार ইমান ধুনীয়াকৈ কৈছে আৰু। বাইদেউ কি পঢ়ি থাকা বুলি কৈছা তুমি? BSc ফাৰ্ষ্ট চেম। পঢ়ি আছা নে আৰু কিবা কৰি আছা? পঢ়ি আছোঁ। বেলেগ একো কৰা নাই? তাই বোলে অনলি পঢ়ি আছে, বেলেগ একো কৰা নাই, কিন্তু এতিয়াৰ পৰা মোৰ লগত প্ৰেমো কৰিব। নকৰোঁ। কেলে? I will do it.
কি কৈছা মোৰ আছে আছে বুলিয়ে কৈ দিছে আৰু থকাজন একচুৱেলি মই হয় নে কি তো এফালে মই আৰ্জুনক কথাখিনি কৈছো এফালে টিকুৱে হাঁহি দিছে আৰু তোৰে হাততে হাত ধৰি লৈ দুগুৰি গতিকে লেটাৰখন কৈ দিয়া আকৌ মই চিৰিয়াছলি হিন্দী পঢ়িব নাজানো লেটাৰখন ক'লে মোৰ বহুত বেছি ভাল লাগিব মানে মোক ছোৱালী এজনীয়ে দিছে বহুত এক্সপেক্ট কৰি দিছে চাগে মই পঢ়িব পৰা নাই কোন ছোৱালী দিছে দিছে আৰু কোনোবা অ' তো তাইকে সুধিবা তুমি লেটাৰখন মোক আৰ্জুমাই দিছিল একচুৱেলি মইতো দিয়াই নাই তুমিহে মোক দিছা তুমিয়ে দিছিলা আকৌ তুমি পাহৰিলা মই ক'ত দিছো দিছিলা? কেমেৰা ৰেকৰ্ড হৈ গৈছে তুমি দিছা চ' কলিজাসকল আজিও মোৰ লগত আছে এখন লেটাৰ যিখন আছে হিন্দী আৰু মই পঢ়িব নাজানো কোনোবা এজনী ছোৱালীৰ দ্বাৰাই আমি পঢ়ি ল'ম চিঠিখন এক্সকিউজ মি হেল্ল' চ' এইফালে আমাৰ ফ্ৰেমত এজনী ধুনীয়া ছোৱালী আহি গ'ল আমাৰ কেমেৰাত হাই ক'বা না এক মিনিট ৰখি দিওঁ নেকি আমি চ' এইফালে ৰখি দিছে আৰু বাইদেউ তোমাৰ নাম কি নাম ৰাজ ৰাজলক্ষ্মী তো মই মৰমতে লক্ষী বুলি মাতিব পাৰো আৰু হাই লক্ষী তো এইফালে লক্ষীক লগ পালো অলপমান আমি এইপিনে আহি যাওঁ তুমি তেতিয়া আমাৰ যেতিয়া সূৰ্যটো আহিব ন ধুনীয়া ব্ৰাইট আহি যাব তোমাৰ ফেচত এনেও ধুনীয়া ছোৱালী আৰু ব্ৰাইট আহিলে ভাল লাগিব বাইদেৱে মোক এটা হেল্প লাগিছিল হা আমাৰ অলপমান মানুহ আহিছে চ' অলপমান ডিষ্টাৰ্ব দিছে আমাৰ লক্ষী আৰু মোক মোৰ মানে ওচৰত এখন লেটাৰ আছে হা লেটাৰখন হিন্দীত আছে মই হিন্দী পঢ়িব নাজানো তুমি মোক হেল্পটো কৰি দিবানে মানে লেটাৰখন পঢ়াই শুনাই দিবানে দেৰি হৈ আছে ক'ত যাবা মোৰ কলেজত যাবা নেকি তেৰে দিল মে কণ্ট লগাউংগা ਹੁਣ ਪਿੰਡ ਨਾ ਵਾ তেন্তে ইমান কিহৰ লেট আকৌ কাম আছে কি প্ৰেম কৰিব যাবা ਬੰਦਾ ਜੀਤਾ ਥਾ খুল के तेरी गली পঢ়া শুনা কৰা বেলেগ কৰা নাই নেকি পঢ়া শুনাৰ বাহিৰে এতিয়াৰ পৰা মোৰ লগত প্ৰেম কৰিব আহি যাবা নে কি কোৱা লুট পুট গয়া লুট তো লক্ষীৰ মানে অলপ লেট হৈ আছে সেইবাবে আমি বেছি ডিষ্টাৰ্ব নকৰোঁ দিয়া লক্ষী বাই বাই লুট পুট গয়া লুট পুট হয় শুনাচোন একচুৱেলি এইফালে ব্লগ শ্বুট হৈ আছে হা নুসুধাকৈ ব্লগ কৰি আছোঁ কমফৰ্টেবল নে হাই ক'বা নে আমাৰ ত' ছাতিটো পামনে অলপ মানে ৰ'দ দি আছে যিহেতু চ' এইফালে ধুনীয়াকৈ ছাতি দি দিছে আৰু বাইদেউ তোমাৰ নাম ৰিফানা ইৰফানা চ' হাই ইৰফানা ত' এইফালে ইৰফানা ক'বলৈ 1 মিনিট ৰৈ দিওঁ নেকি অলপ গৈ থাকিলে ৰিস্কি হৈ যায় ন গাড়ী আহিছে যিহেতু বাইদেৱে মই মানে আজি গুৱাহাটীত থকাকৈ আহিছোঁ হা এটা হেল্প লাগিছিল মানে মোৰ মানে হোমষ্টে লোৱাৰ কাৰণে পকেটত পইচা নাই ভাবিছোঁ তোমাৰ কলিজাতে থাকি দিওঁ আৰু আজি ৰাতিটো পাৰিনে কেলে কাৰণ এইটো কি কাম চিজি আছিলে লাইনটো চিজি নহয় আকৌ ধুনীয়া লাইন আছিল মই তোমাৰ কলেজত আজি ৰাতিটো থাকিম সিকুতি সিকুতি থাকিব পাৰিম তো এবাৰ অ'কে গ'লে আৰু এবাৰ নোৱাৰো বুলি কৈ দিলে আৰু মই শুনিছোঁ হা হেণ্ডিক কলেজৰ ছোৱালীবিলাকে মানে হেল্প কৰি ভাল পায় আৰু মেইনলি ল'ৰাবিলাকক হেল্প কৰে আৰু কিন্তু তুমিচোন মোক হেল্পে কৰিব খোজা নাই মই আপোনাক কি হেল্প কৰিব লাগিব মই আপোনাক ছাতি দিলোঁ সেইটো হেল্পে হ'ল ন बात तो सही है অঁ সেইটোও হয় মৰমতে ছাতিটো দিছে সেইটো হেল্পে হয় ন মৰমত দিছে ন ছাতিটো অঁ মৰমত ভাই নিচিনা ত' এনেকৈ নক'বা আকৌ ভাই বুলি কেলৈ কোৱা চবতো মানে ভাই মই যেনেকৈ মানে যাক মই হেল্প কৰোঁ নাই মই সিহঁতক মানে কি কয় ফেমিলি ৰিলেশ্যন মই আকৌ ভাবিছিলোঁ তোমাক আমাৰ ঘৰতে লৈ যাওঁ ফেমিলি ৰিলেশ্যন হ'বতো তোমাক মাৰ বোৱাৰী কৰি লৈ যাম নহয় ओ मेहरमा मेरे में নালাগে দিয়ক মই আপোনাৰ ভণ্টি হৈও যাব পাৰিম ভণ্টি হৈ নালাগে যাব আমাৰ মাৰ মানে এজনী বোৱাৰীৰ প্ৰয়োজন হৈ আছে আচ্ছা বহুত বেছি নিড হৈ আছে আমাৰ মাক বোৱাৰী এজনীৰ চ' তোমাক লৈ যাওঁ আৰু আপোনাক মই বিচাৰি দিম ভণ্টি হিচাপে মই আপোনাক বিচাৰি দিম আকৌ ছোৱালী মানে আমাৰ ঘৰত যাবৰ বাবে ৰেডিয়ে হোৱা নাই এতিয়ালৈকে ছাতিও দিছে মৰমতে এতিয়া মোৰ পৰা মৰম অকণ ল'বও ল'বানে মোৰ পৰা মৰম ভণ্টি হিচাপে যদি দিয়ে তেন্তে ল'ম वाह क्या सीन है মই ভণ্টি হিচাপে নিদিওঁ নহয় মই গাৰ্লফ্ৰেণ্ড হিচাপতহে দিম গাৰ্লফ্ৰেণ্ড হিচাপে তেন্তে আপুনি বেলেগ বিচাৰিব লাগিব कैसे कैसे लोग रहते हैं यार यहाँ पर গতিকে তুমি ইনষ্টাত আছা চ' কি নাম ইৰফানা চ' ইৰফানা ইনষ্টাতো আছে আপোনালোকে ফ'ল' কৰি ল'ব পাৰে এজ এ আপোনালোকৰ ভাবি আৰু তো এতিয়াৰ পৰা এতিয়া ভণ্টি নহয় এতিয়াৰ পৰা ময়ো ইৰফানাক ফ'ল' কৰিম আপোনালোকে কৰিব মই গাৰ্লফ্ৰেণ্ড হিচাপত কৰিম আৰু আপোনালোকে ভাবি হিচাপত কৰিম सुमा सुमा
হ'ব একো নালাগে মোক আই লাভ ইউ বুলি কৈ দিয়া আনখোৱা সপোনৰ পাৰে পাৰে পাখি মে হেপী ৰক্ষাবন্ধন বুলি কৈ দিছে আৰু তো বেয়া লাগে এনেকে ধুনীয়া ছোৱালীবিলাক এনেকে কৰে তো লেটাৰখন আছে আৰু হেল্ল' একচুৱেলি এইফালে ব্লগ শ্বুট হৈ আছে হা হাই কৰিবানে চিলিমিলি টোপনি তো ধুনীয়াকে হাই কৰি দিছে আৰু আমাৰ ব্লগত কি নাম তোমাৰ পূৰ্বশ্ৰী হাই পূৰ্বশ্ৰী তো এইফালে পূৰ্বশ্ৰীক লগ পালোঁ তুমি ইয়াতে পঢ়া নেকি হেণ্ডিক্ৰাফ্ট কলেজ কি পঢ়ি আছা HS first year. HS ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছা একচুৱেলি মই ইয়াত আজি ফাৰ্ষ্ট টাইম আহিছোঁ হা মোক মানে এটা হেল্প লাগে আৰু শুনি থাকোঁ যে হেণ্ডি গাৰ্লছ কলেজৰ ছোৱালীবিলাক বহুত বেছিয়ে ভাল হেল্প কৰি ভাল পায় আৰু মেইনলি ল'ৰাবিলাকক হেল্প কৰে আৰু মোৰ ওচৰত মানে এখন লেটাৰ আছে হা হিন্দীত আছে লেটাৰখন তুমি হিন্দী পঢ়িব জানা ত' মোক হিন্দীত পঢ়ি কেনে ট্ৰান্সলেট কৰি দিবানে আছামিছলৈ এইখন লোৱা ত' তোমাৰ নাম কি পূৰ্বশ্ৰী ত' পূৰ্বশ্ৰীয়ে এতিয়া ধুনীয়াকৈ আমাক হেল্প এটা কৰিব আৰু অলপমান পিছাই আগপিনে বাছ আছে ন ত' ভাল লাগে আৰু এনেকৈ ধুনীয়া ছোৱালীবিলাকে হেল্প কৰিম বুলি ক'লে ন ত' পঢ়ি কেনে আমাৰ অডিয়েঞ্চকো শুনাই দিয়া মোকো শুনাই দিয়া নো মানে মই একচুৱেলি ইংলিছ আহিছে চাগে এক মিনিট দেই ত' অলপমান আপোনালোকে ৱেইট কৰক ছাৰ আহিছে চাগে কলেজত চ' কি হ'ল ট্ৰেন্সলেট কৰি নিদিয়ে নেকি কেলে আহিহে দিছে আকৌ কি হ'ল মানে মই পঢ়িব নাজানো কাৰণেহে তোমাক কৈছোঁ কৈ দিয়া আমাৰ অডিয়েঞ্চকো কৈ দিয়া মোকো কৈ দিয়া চ' পূৰ্বশ্ৰী হেল্ল' হেল্ল' পূৰ্বশ্ৰী এক্সকিউজ মি হেল্ল' এইফালে আমাৰ ব্লগ শ্বুট হৈ আছে হাই ক'বানে অ' মাই গড ইমান ধুনীয়া ছোৱালীবিলাকে আমাৰ ব্লগত হাই কৈছে আকৌ বাইদেউ মই পূৰ্বশ্ৰীক এটা হেল্প খুজিলোঁ হা তাই নকৰিলে মোৰ ওচৰত এখন লেটাৰ আছে হা হিন্দীত মই হিন্দী পঢ়িব নাজানো মোক ট্ৰেন্সলেট কৰি দিবানে আছামিছলৈ আৰু শুনা পাই থাকোঁ দেই হেণ্ডি গাৰ্লছ কলেজৰ ছোৱালীবিলাক ধুনীয়াও হয় আৰু হেল্পো কৰে এইফালে আহি গৈছোঁ তেতিয়া ভালকৈ ফ্ৰেমত আহি গৈছোঁ কোৱা কি লিখা আছে কি লিখা আছে একচুৱেলি মই নাজানো হা জানিলে মই তোমালোকক নকলোৱে হয় मुझे आपसे प्यार है मैं आपकी माँ কি লিখা মোক আছামিছত ট্ৰান্সলেট কৰি দিয়া দেই মই মানে হিন্দীত অলপ উইক হয় মই আপোনাক ভাল পাওঁ আৰু মই আপোনাৰ মাৰ বোৱাৰী হ'ব বিচাৰোঁ চিৰিয়াছলি নহয় আকৌ ইয়াতে যি লিখা আছে মই এইটো কৰিছোঁ তুমিয়ে ক'লাচোন তুমি নিজৰ মুখেৰে কৈছা চ' কলিতাসকল ধুনীয়াকৈ আমি প্ৰেংক ভিডিঅ' এটা শ্বুট কৰিলোঁ অলপমান প্ৰব্লেম পাইছোঁ চিৰিয়াছলি মানে ফাৰ্ষ্ট গেটখনত ধুনীয়াকৈ ছোৱালীবিলাক থাকে কিন্তু যেতিয়া মানে চিকিউৰিটিজনীয়ে মানে মোক অলপ দূৰত থাকি কৰিব দিলে তো তেতিয়াৰ পৰা অলপমান প্ৰব্লেম পাইছোঁ আৰু চিৰিয়াছলি যদি মই সেইটো চাইড যাওঁ এইটো চাইডে ছোৱালীবিলাক আহে যদি এইটো চাইডে হওক সেইটো চাইডে যায় তাৰ বাবে অলপমান প্ৰব্লেম পাইছোঁ যি কি হওক ধুনীয়াকৈ আমি ভিডিঅ'টো কমপ্লিট কৰিলোঁ যদি ভিডিঅ' চাব লাগিছে লাইক কমেণ্ট কৰি দিব লগত চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ কষ্টৰ ফলটো দিব আৰু ইনষ্টাগ্ৰাম আইডিটো আহি আপোনালোকে জাগাতে ফ'ল' কৰি দিব আৰু সেয়াই আৰু নেক্সট আমাৰ কাৰণে চাবৰ কাৰণে প্ৰেংক ভিডিঅ' আহি থাকক চাব চেনেল ছাবস্ক্ৰাইব কৰি আহিব দিয়ক আজিলৈ বাই বাই ধন্যবাদ জয় জুবিন দা #জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলো কমেণ্টত লিখি দিবা বাই বাই ও নব